হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই এটা বেলেগ ধৰণৰ বস্তু দেখুৱাব গৈ আছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। বলক আমি এতিয়া পথাৰলৈ যাওঁ। আহিয়ে দেখিলোঁ ভাইটিজনে এটা টেংকিত ঔষধ পানী ভৰাই আছে। ক'ত ভৰাইছে দেখিছেনে? এইখন ড্ৰোন হয়। গানৰ ভিডিঅ', চিনেমাৰ ভিডিঅ' আদি শ্বুট কৰিবৰ বাবে যে ব্যৱহাৰ কৰা হয় ড্ৰোন কেমেৰা, ঠিক তেনেকুৱাই হয়, কিন্তু এইখন ড্ৰোন বহুত বেছি ডাঙৰ হয়। এয়া দেখিছেনে? এই ড্ৰোনখনৰ সহায়ত খেতিত বৈজ্ঞানিক পদ্ধতিত ঔষধ দি আছে। ইয়াত 6খন ফেন আছে আৰু এটা ঔষধ ভৰাবৰ বাবে টেংকি আছে। পিঠিত হেণ্ডপাম্প লোৱাতকৈ এয়া বহুত সহজ পদ্ধতি হয়। আমাৰ ঘৰৰ ওচৰৰ এই ভাইটিজনে প্ৰশিক্ষণ লৈ আহিছে। ভাইটিজনে কোৱা মতে এই ড্ৰোনখন যিহেতু ৰিমোটৰ সহায়ত চলোৱা হয়, সেয়ে ইয়াৰ দ্বাৰা দুটা পদ্ধতিত ঔষধ দিব পাৰি, মেনুৱেল আৰু অট'মেটিক। এয়া আমাৰ খেতিত ঔষধ দি আছে। এনেকৈ খেতিত ঔষধ দিলে সঁচাকৈ আপোনালোকৰ কষ্ট বহুত কমি যাব। আপোনালোকে যদি ভাইটিজনক কণ্টেক্ট কৰিব বিচাৰে, স্ক্ৰীনত নাম আৰু ফোন নম্বৰ দিয়া আছে, কল কৰিব পাৰে। এতিয়া ময়ো ঘৰলৈ যাওঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।